হেল্ল' ৰাইজ, মোৰ নতুন ব্লগ আপোনালোকক স্বাগত জনাইছোঁ। তো আজি হয় 27 নৱেম্বৰ আৰু কাইলৈ 28 নৱেম্বৰ, মানে মা বাৰ্থডে। সেইকাৰণে মনে মনে কথা পাতিছোঁ। গম পাই কি হয়, আগতে ব্লগ দিছোঁ ভাইটি বাৰ্থডে তেনেকৈ। আজি মা বাৰ্থডেত মানে ছাৰপ্ৰাইজ প্লেনিং কৰিছোঁ কিবা। যিহেতু মোৰ ভৰি গ'ল, দেখিব পাৰে ভৰিখন এখন লিগামেণ্ট ছিঙিলে, গতিকে মই চাইকেল চলোৱা নাই আৰু মই তেনেকৈ বস্তু আনিব পৰা নাই, মানে কিনিব পৰা নাই। সেইকাৰণে কি কৰিলোঁ, নিজে হেণ্ডমেড কেইটামান কিবা বনাইছোঁ। এই যি এতিয়া পটক ভাবিলোঁ একো দিবলৈ নাই আৰু উইচ কৰি থৈ দিম, কিন্তু পটক মনত পৰিলে কিবা এটা বনাই দিওঁ, হাতৰ বিদ্যা। সেইবাবে মানে আৰু কিবা কিবি নৰ্মেল ইউটিউবত চাই যিখন বনালোঁ। এতিয়া 10-20 মিনিটত বনাই দিছোঁ পটককৈ। এতিয়া টাইমটো হৈ গ'ল 11:52 হ'ল। এতিয়া যাব হ'ল। এই বস্তুকেইটা বনাইছোঁ দেখাম আৰু এতিয়া মাক ছাৰপ্ৰাইজ এতিয়া একেবাৰে চাব আৰু এই অৱস্থা চাওক না, কেইবোৰ অৱস্থা বৰবাদ দিলোঁ। বলক মৰিং কাপোৰ খাই লওঁ, ভিডিঅ'টো কৰিবলৈ চাই লওঁ। ছাৰপ্ৰাইজ দিম মাক আজি 28 নৱেম্বৰ, মা বাৰ্থডে। অ'কে, এতিয়া তাত ছাৰপ্ৰাইজ দিবৰ কাৰণে ৰেডি কৰিম। বলক ৰংকে নিজে বনাইছিলে, ঠিক আছে। সেইকাৰণে সেইটো অনা নাই, সি নিজে বনাইছে, মানে সেইকাৰণে সেইটোৱেই কৰিছে। বাকী গিফ্ট আছে কিছুমান মই নিজে হেণ্ডমেড বনাইছোঁ। ভাইছে বৰ্তমান সেই কিতাপ কাৰ্টুন আছোঁ। এইডোখৰ লুকুৱাই দিম, ভাই পিছে লিখিব মা ভাগৰ চুৱেটাৰটো লুকুৱাই দিম। ফটো দিছা কথা তো ৰাইজ, এইফালে এতিয়া মা আছে। এতিয়া মা ওচৰলৈ যাওঁ, বলক ছাৰপ্ৰাইজ দিবলৈ। বলক মানে হেপী বাৰ্থডে মই উইছে কৰা নাই। হেপী বাৰ্থডে। Thank you. Ella. Happy birthday. Thank you. Rio. চল গোটেই দিনটো থাকে মানুহ, এতিয়া 28 তাৰিখ গোটেই দিনটো নাজানো। 12টাতে যে নৱেম্বৰৰ মহাৰাণী জন্মদিন। চাব পাৰে। আজি চবকে ছাৰপ্ৰাইজ দি থকা মানে আজি নিজে ছাৰপ্ৰাইজ হৈ গ'ল। ভাইটিয়ে বনাইছে। বাৰ্থডে আয়ুষি কৰি দিলে। Happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you, dear Mai. Happy birthday to you. Aduh. Suat ke hulu. Ah. Oh. Hey. Rio beta. Iya, itu sore itu dulu ya. Dulu ya beli kan lo yang beli. Bela ka kiti boleছিল Oke, itu khale. আনো তোকে খাই দে মই লগাম ফটোখন মাৰি লওক থাম্বনেইলৰ কাৰণে। এয়া তোমালে আৰু কিবা এটা খেল আছে, গেম আছে। এইফালে এই মাজলৈ আহা, আকৌ চেণ্টাৰলৈ লাগিব। এইটো কি আছিলে, আমি ইয়াত মই 2খন কাগজ লুকুৱাই থৈছোঁ। কাগজখন বিচাৰিব লাগিব, এই ৰুমটোতে। কেইখন? 3খন কাগজ আছে ৰুমটোত, য'তে ত'তে থাকিব পাৰে। বিচৰা আকৌ গোটেই ৰুমটোত। এটা ৰুমেই দিছোঁ, গোটেই ঘৰটোত দিয়ে মানুহে। মই এটা ৰুম দিছোঁ, সৰু ইমানটো মানুহ। 3খন আছে, এটা মোক বনাব আছে। একদম ওচৰতে আছা আৰু একেবাৰে ওচৰত আছা। নাই তাত নাই, কিন্তু একেবাৰে ওচৰত আছা। পাই গ'ল। দেখা কি পাই দে এনেকৈ তলফালে টানা, টেপটোৰ পৰা উলিয়াই দিয়া।
সেনেকৈ নে আলিয়ে দিলা টানিলে হৈ যায় টানা Oi. এতিয়া এৰি কোনে বনাইছে এইটো কথা কোৱাচোন মই বনাইছোঁ ৰ'বা এইটো টানা এতিয়া টানা সেয়া আছা তুমি ৰাণী থেংক ইউ আকৌ এডাল টানিলে আকৌ তললৈ আহিব আকৌ এডাল টানিলে তুমি আকৌ তললৈ এনেকৈ পলাই থৈ যাব ভাল লাগিছে ৰাণী ৰাণী মই ৰাণী হৈ গ'লো তাৰমানে আৰু এটা কথা নহয় পঢ়া বাদ দিয়ে মোক সেইটো Oh, ini dia makan mana পঢ়ি আছোঁ মেথছ কৰিছোঁ বুলি কৈছিলোঁ এতিয়া অঁ সেইটো এটা সেই চুৱেটাৰ প্ৰাইচ টেগ কি মানে সেইটো কি দেখি Cuma hal pagi dia kan. Ya pagi hari jam ni. Itu berapa? Ini hal pagi dia normal. তোমাৰ শ্বুট কৰিছে শ্বুট কৰিছে আৰু দুখন আছে একে একে জেগাত যায় কপি পেষ্টত যোৱা Ini kasih kontak. Tulisan. বেছি মানে সাহসী নহয় বাপ Wah, baik. চোৱা চোৱা এইটো ভাইটিয়ে বনাইছে দেখিবলৈ বৰ ধুনীয়া স্পাইডাৰমেন হেপী বাৰ্থডে মা ৱাও ধুনীয়াকৈ বনাইছে দেই মোৰ মা ৱাও আই লাভ ইউ আৰু এখন আছে আৰু সেইখনটো কেইটা আছে এখন কি আছে এখন খোলা খুলি নাই এনেকৈ চোৱা কি থাকিব পাৰে ভাবাচোন তুমি নাই এতিয়া তোমাৰ মানে ইয়াত বস্তু এটা আছে মানে তুমি দেখিছা জানো এতিয়া কেনেকৈ দেখিবা তুমি এইটো মাথা ল'বা কি কৰিব দিছ বা জন্মদিনৰ একো খুলিব নোৱাৰে একো টাচ কৰিব নোৱাৰে ক'তো একো কৰিব নোৱাৰে কেনেকৈ চাবা খুলিব নোৱাৰে একো খোলা একো চিষ্টেম নাই এইবোৰ খোলা খুলি চিষ্টেম নাই বুলি কৈছোঁ কিবা এটা চ'ৰ্চ লাগিব তোমাক কিবা এনাৰ্জি এটা লাগিব তোমাক মোৰ মোবাইল এইটো বাহ এইটো পোহৰ এতিয়া পোহৰটো মাৰা এইফালে ন তলফালে বা অ' ইমান ধুনীয়াকৈ দিছে হেপী বাৰ্থডে ওচৰলৈ চপোৱা আৰু চপোৱা এই লাঠি চোৱা এতিয়া এফালে পৰা চলাই গৈ থাকা ওপৰ পৰা একদম ওপৰলৈ যোৱা চলাই গৈ থাকা বহি যোৱা এইটোতো কি দূৰলৈ নিয়া অকণমান হেপী অকণ দূৰলৈ নিয়া হেপী বাৰ্থডে মা দেখিলা টেকন'লজিয়া এতিয়া আহি গ'ল সময় ব্লগ এণ্ড কৰা আজি ব্লগ নৰ্মেল মানে ছাৰপ্ৰাইজ আছিলে মাৰ কাৰণে গতিকে কাইলৈ যদি কিবা হয় মই দেখাম যিহেতু এক্সামৰ এনভাইৰমেণ্ট চলিছে গতিকে ইমানো চেলিব্ৰেট কৰিব নোৱাৰি কাৰণ এতিয়া চেলিব্ৰেট হ'ব এক্সাম বেয়া হ'লে পিছত সেয়াই এখন বহি ভাঙি আছে এইখন ভাঙি থাকিম সেইটোৱে হয় মোৰ ন সেইটো কাৰণে মানে সেই টোপনিও ধৰিছে মোৰ কিন্তু অলপ বহিব লাগিব অলপ চেপ্টাৰ কেইটামান মানে চেপ্টাৰ আছে আৰু মেথছৰ মানে মেথছৰ বস্তুটো এনেকুৱা বস্তু মানে মোৰ কাৰণে এটা বেয়া সপোন নাইট মেয়াৰ মেথছ এতিয়া যদি 8টা চেপ্টাৰ আহিব যদি মই ক্লিয়াৰ নকৰোঁ তেতিয়া মানে মোক ক্লিয়াৰ কৰি দিব মেথছ সেইটো কাৰণে মই টিকন'মেট্ৰি নোৱাৰোঁ মেথছৰ চেপ্টাৰ নেকি এইটো ফৰ্মুলা ইমান গাল লাগিছে নাই টিকন'মেট্ৰিয়ে মোক মানে মই নপঢ়োঁ এইটো চেপ্টাৰ স্ক্ৰিপ্ট ঠিক আছে মানে কি হ'ল অঁ এইফালে ভিডিঅ' এণ্ডে কৰা নাই ভিডিঅ' চাই ইউটিউবত চাবা ডাইৰেক্ট ইউটিউবত চাবা ডাইৰেক্ট মই ভিউজ মাৰিব কাৰণ লাগিবই নাচায় এইটো ভাইটিয়ে নিজৰ হাতৰ কলাবিদ্যা দেখায় এভাগি বনালে হেপী বাৰ্থডে আৰু এইজন মানুহজন বনোৱাজন আপুনি এটা বিজনেছ আৰম্ভ কৰিব পাৰে হাতৰ কিছুমান এইবোৰ কৰি এইচটো 10 টকা এই ফুট এইবোৰ উঠাই দিলে বেছি উঠে ফুট নিকল ঐ 130 টকা 50 টকা নিদিম মই যাব দিয়া পৰা ঠিক আছে এইফালে মোৰ মুখাই ভাগ লওঁ 28 এপ্ৰিল জুবিন দা কৃষ্ণ তাৰপিছত তাকে আৰু এয়া আউসীজন মোৰ ৰঙা ব্লাডি মোৰ টৰ্চ টনকৈ চলিছে ঠিক আছে ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিছোঁ গতিকে আমাৰ আজি 28 নৱেম্বৰৰ ব্লগটো ইয়াতে সমাপ্ত হৈছে
গতিকে সকলোৱে কুশলে থাকক ভালে থাকক মই ভালে থাকোঁ ভিডিঅ'টো আমাক চাই থাকিব ভিডিঅ'কেইটা ছাপোৰ্ট কৰি থাকিব ধন্যবাদ বাই 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 এতিয়া মই হৈ যাওঁ অ' শ্বিট খতম মাৰ খাম এতিয়া এখন বন্ধ হ'ব মই মানে বেয়াকৈ মাৰ খাম এতিয়া অৱস্থা চাওক এইবোৰ চাওক কি ক'ম মই এতিয়া বৰ ভাগৰ দেখিয়ে ভাগৰ লাগিছে কৈ কিমান ভাগৰ লাগিব এতিয়া উপায় নাই আৰু বেছিকৈ লাগি যায় কামত ভঙা ভৰি লৈ